নমস্কাৰ সকলোকে মই অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত ইউটিউবত এটা ব্লগ বনাওঁ বুলি আজি ভিডিঅ'টো কৰিছোঁ। আজি হৈছে মাঘ বিহু, যোৱাকালি ঘৰ আহি পালোহি। চ' ভাবিলোঁ আপোনালোকক ইয়াৰ এটা পৰিৱেশ দেখাওঁ। মই মনতেই পৰা নাই লাষ্ট কেতিয়া ভিডিঅ' দিছিলোঁ ইউটিউব চেনেলত, কিন্তু ব্লগ হিচাপে একো ভিডিঅ' দিয়া নাছিলোঁ, শ্বৰ্টছবিলাক আপলোড কৰি থাকোঁ। তাৰপৰা ভাবিলোঁ আজি এটা ফুল ফ্লেজেড ব্লগেই বনাওঁ আৰু আপোনালোকে ভিডিঅ'টো চাই যাওক, কেনেকুৱা পাই জনাব মোক। আজি যিহেতু মাঘ বিহু, আপোনালোকক গোটেই পৰিৱেশটো দেখাম। আমি ইয়াত ওচৰতে ভোজ খাইছোঁ আমাৰ বংশ পৰিয়ালৰ মিলি পেলানি। তাৰপৰা আজিৰ দিনৰ পৰা ৰাতিলৈকে আপোনালোক দেখাই যাম। এতিয়া শুই উঠি পেলানি গা পা ধুই ৰেডি হৈ লৈছোঁ, তাৰপৰা চাহ জলপান খাই লওঁ, তাৰপৰা আপোনালোকক ফুল দেখাই আছোঁ। আৰু আমি মায়ে মই এনেদৰেই ৰাতিপুৱাই লাল চাহ, মুড়ি গাখীৰ দি গুড়ৰ সৈতে আমি এনেকৈ চাহকাপ খাই ল'লোঁ। 2 hours later. আৰু এয়া প্ৰায় দিনৰ 2মান বজাত আমাৰ খানা হৈ গ'ল। আৰু প্ৰত্যেকবাৰে আমি প্ৰায় ইমানটো টাইমতে মানে খানা খাওঁৱেই, যিহেতু বয়োজ্যেষ্ঠসকলো খাইহি, সেইবাবে দিনে দিনে খানা হৈ যায়। আৰু আমাৰ ইয়াত এটা নিয়ম আছে, প্ৰায় 10 বছৰমানৰ পৰা চলি আহিছে, যে নিৰ্দিষ্ট বংশৰ কোনোবা এঘৰ মানুহে খানাটো আগবঢ়ায়। মাঘৰ বিহু যিটো আমাৰ উৰুকাৰ ভোজটো আগবঢ়ায়, সেইবাবে সেয়া সেৱা কৰিছে। আৰু যিসকলে পাৰে সেইসকলে মানে প্ৰত্যেক বছৰে এটা এটা খানা দি আহিছে। আৰু আমি প্ৰতি বছৰে এইকণ জেগাতে মানে মাঘৰ বিহু উৰুকাৰ ভোজটো খাওঁ। আৰু তাত ৰাস্তাত নুজুৰিলে বাবে এই চোতালতো দি দিয়া হৈছে। প্ৰায় আমি 100ৰ পৰা 150 মানুহে প্ৰতি বছৰে এই উৰুকাৰ ভোজটো একেলগে লগ হৈ খাই আহিছোঁ। আৰু এইবছৰ সেইটো ভেলাঘৰ দেখিছেনে? এইবছৰ ভেলাঘৰটো নবনালে, যিহেতু আমি নাই, নৰা কাটিবলৈ ল'ৰা ছোৱালী নাই। তথাপিও যেনে তেনে কৰিলে। আৰু এয়া প্ৰথমে ভকতসকলক দি সকলোকে দি প্ৰথম কোটা মানে খানা হৈ গ'ল। আৰু ই হৈছে মোৰ ভতিজা ইমন। মই ভিডিঅ' কৰি থকা দেখি মানে ভাত খাবলৈ পাহৰিলেই। আৰু এইকণত আছে ই হৈছে মোৰ ভাগিন, আৰু ইও এটা ভতিজা। ই মাকৰ কোলাতে মোবাইল মানে ভিডিঅ' কৰা দেখি লুকাই দিলে, কিন্তু ই নতুনে আমাৰ পোৱালীয়ে ই অকলো ভয় কৰা নাই মোবাইল। আৰু মাক এটাক ভাত খুৱাবলৈ ৰৈ আছে, আৰু সি মোবাইল দেখি আমাৰ লগত কথা পাতি আছে। এইবাৰ খানা খাবলৈ আমি কেইটা বহিলোঁ, যিহেতু আমি অহা অকণমান পলম হ'ল। আমি ভিডিঅ' বনাই আছিলোঁ, ফটো মাৰি আছিলোঁ বিহু বুলি। তাৰপৰা তথাপিও আমাৰ লগত খাবলৈ যথেষ্টখিনি মানুহ আছিলে। সেই আকৌ আপোনালোক এতিয়া ৰাতি হ'ল, এতিয়া ৰাতিৰ পৰিৱেশটো দেখুৱাব বুলি ভাবিলোঁ। এতিয়া যাম মামাৰ ঘৰত খানা আছে। তাৰপাছত আমাৰ নিজৰ মেজিলৈ আহিম। আমাৰ মামাৰ ঘৰ যিহেতু ওচৰতে, তাত খাবলৈ মাতিছে। আমি ইয়াত আবেলি খালোঁ, এতিয়া তাত খাবলৈ মাতিছে। তাত খাই আহি পেলানি আকৌ আমাৰ ইয়াত ভেলাঘৰ সম্ভৱ আয়োজন কৰিছে। সকলোবিলাক পৰিৱেশ আপোনালোকক দেখাই থাকিম, আৰু ভিডিঅ'টো চাই যাওক। এয়া মামা ঘৰ আহি পালোঁ। আৰু আমাৰ মামা ঘৰ মই আগতে যিহেতু ক'লোঁ ওচৰতে, মামা এজনৰ চোতালতে এয়া খানা আয়োজন কৰিছে। আৰু আমি পোৱালেহি মানে খানা বনাই হৈ গ'ল, প্ৰায় খাবই হ'ল। আৰু আমাৰ মামা ঘৰো গোটেই কেইঘৰে লগ হৈ পেলানি একেলগে মানে খানা আয়োজন কৰিছে। আৰু এয়া পোৱালিকেইটাই খালেই। আৰু এয়া মোৰ খানা খাবলৈ বহি দিলোঁ। ইয়াতো মাছ আছিলে, মানে দিনতো মাছ খালোঁ। আৰু ইয়াতো সকলো যিহেতু মাংস নচলে, সেইবাবে সকলোৰে বাবে মাছে আয়োজন কৰিছিলে। তাৰপাছতে এয়া আহিলোঁ আমাৰ নিজৰ মেজিলৈ। নিজৰ মেজিত এয়া ৰাতি প্ৰায় 12টামান বজাত আকৌ মাংস ভাতৰ আয়োজন কৰিছে। অৱশেষতে আমাৰ খানা হৈ গ'ল। ৰাতিপুৱাই আমি পিছ ৰাতি খালোঁগৈ খানাটো, যিহেতু আগবেলাতে খাই ল'লোঁ চবেই। গুড মৰ্ণিং সকলোলৈ। আজি দ্বিতীয়টো দিন, আৰু এতিয়া মই ওলাইছোঁ মেজি জ্বলোৱা তালৈ। আৰু বলক আপোনালোককো দেখাম গোটেই পৰিৱেশ দেখিছে, বহুত কুঁৱলী পৰি আছে। আৰু মোৰ লগত বলক দেখাম আমাৰ এতিয়া মেজি জ্বলা।
আৰু এয়া পিছদিনা সকলোৱে মিলি পেলানি মানে অগ্নিসেৱা কৰিলোঁ। অগ্নিসেৱা কৰাৰ লগতে মই যিহেতু আপোনালোকক অলপ দেৰি আগত কৈছিলোঁ যে আমাৰ ইয়াত প্ৰত্যেক বছৰে সকলোৱে যিসকলে পাৰে মানে এটা খানা মাঘ বিহু উৰুকা খানাটো দি দিয়ে আৰু অহা বছৰলৈও তেনেকৈ আমাক খুৰা ঘৰৰ পৰাই দিম বুলি সেৱা কৰিছে। আৰু তাৰ লগতে আমি ইয়াত সদায় মানে প্ৰত্যেক বছৰে এনেকৈয়ে বিহু পিঠা পনাৰে ৰাতিপুৱা বংশ পৰিয়াল লগ হৈ ইয়াত চাহকাপো খোৱা হয়। চাহকাপ খোৱাৰ লগে লগে অগ্নিসেৱা কৰি এয়া আৰু আমাৰ মানে দিনটো তেনেকৈয়ে পাৰ হয় মাঘৰ 1 তাৰিখটো। তাৰপিছত আহিলোঁ মই মানে আমাৰ বৰ্তা ঘৰলৈ। বৰ্তা ঘৰত নবৌয়ে এয়া খাবলৈ দিলে দৈ জলপান খাই মেলি এয়া আৰু দিনটো তেনেকৈ আমি মাঘৰ বিহুটো পালন কৰিলোঁ। যদি মোৰ এই ব্লগটো চাই ভাল পালে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।